তো নমস্কাৰ বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক এইবোৰ মিমছ আপোনালোকে ভিডিঅ'বোৰত ইউজ কৰা আপোনালোকে দেখে বা আৰু এইবোৰ এটা ইণ্টাৰেষ্টিং বনায় ভিডিঅ'বোৰ। তো আপোনালোকে যদি ভিডিঅ' এডিট কৰে নাইবা আপুনি ব্লগ বনায় নাইবা আপুনি নতুনকৈ ইউটিউব চেনেল খুলিছে নাইবা আপুনি কিবা কণ্টেণ্ট বনায় ফেচবুক হওক ইনষ্টাগ্ৰাম হওক আৰু ইউটিউবে হওক য'তে আপুনি কণ্টেণ্ট বনায় আপুনি যদি মিমছবোৰ ইউজ কৰে আৰু আপুনি যদি বিচাৰি আছে মিমছবোৰ কেনেকৈ ডাউনলোড কৰিব ক'ৰ পৰা ডাউনলোড কৰিব ইজিলি মানে সহজ পদ্ধতিত আৰু আপুনি যদি এতিয়া মিমছবোৰ ডাউনলোড কৰিব বিচাৰিছে বা আপুনি কেনেধৰণে ডাউনলোড কৰে আপুনি জানিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। মই ভালদৰে কেনেকৈ ডাউনলোড কৰিব এটা এটা ষ্টেপ মই আপোনালোকক ভালদৰে বুজাই দিম। তো বলক আজিৰ ভিডিঅ'টো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। তো আপোনালোকৰ মোবাইলত নিশ্চয় ক্ৰম ব্ৰাউজাৰটো আছে। তো চিম্পলি আপুনি ক্ৰম ব্ৰাউজাৰলৈ গুচি যাব আৰু তাত গৈ গুগলত আপুনি চাৰ্চ কৰিব মিমছ ডাউনলোড। আপুনি চিম্পলি চাৰ্চ কৰিব মিমছ ডাউনলোড। আপুনি মিমছ বুলি লিখাৰ পিছত ডাউনলোড এনেকৈ লিখাটো আপোনাৰ তলত আহিয়ে থাকে। তো আপুনি তাত ক্লিক কৰিব। মিমছ ডাউনলোড ক্লিক কৰাৰ পিছত আপোনাৰ এইটো ৱেবছাইট বহুতকেইটা ৱেবছাইট খোল খাই যাব। তো আপুনি তলৰবোৰ ৱেবছাইট আৰু চাব নালাগে। প্ৰথমটো যোনটো ৱেবছাইট আহিছে memes.co.in সেই প্ৰথম ৱেবছাইটটোত আপোনালোকে ক্লিক কৰক আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ এতিয়া এখন নতুন পেজ খোল খাই গ'ল আৰু এই পেজখনত আপোনালোকে দেখিছে মিমছবোৰ আছে। যিমানবোৰ মিমছ আপোনালোকে বিচাৰে মানে টপ যিবোৰ আপোনালোকে ভাইৰেল মিমছ আটাইতকৈ বেছি মানে মিমছবোৰ চলে সেইবোৰ মিমছ আপোনালোকে ইয়াতে পাব। সকলো ধৰণৰে মিমছ পাব, এনেকুৱা বুলি নহয়, সকলো ধৰণৰ মিমছবোৰ আপোনালোকে ইয়াতে পাব। তো এতিয়া আপুনি যোনটো মিমছ ডাউনলোড কৰিব বিচাৰে সেইটো মিমছত ক্লিক কৰক। তাৰপিছত আৰু এখন নতুন পেজ খোল খাই যাব আৰু তাত আপোনালোকে অকণমান তলত যদি গৈ দেখে ডাউনলোড অপশ্যনটো দেখি আছে এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মিমছটো ডাউনলোড হৈ যাব। আৰু এতিয়া মই চাওক মিমছটো মোৰ ডাউনলোড হৈ গ'ল, মোৰ মোবাইলত নটিফিকেশ্যন আহিলে। তো এতিয়া যদি মই সেইটো অ'পেন কৰি চাওক মোৰ মিমছটো ইজিলি ডাউনলোড হৈ গ'ল আৰু আপোনালোকে এনেধৰণে মিমছবোৰ ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় এতিয়া গম পালে যে আপুনি মিমছবোৰ কেনেকৈ ডাউনলোড কৰিব। আৰু এটা কথা কৈ লওঁ, আপোনালোকে ইউটিউবত যদি চাৰ্চ কৰে যে বহুত এনেকুৱা ধৰণৰ ভিডিঅ' পাব আৰু বহুত এনেকুৱা আপোনালোকক এপছ ইনষ্টল কৰিব ক'ব যে এইবোৰ ইনষ্টল কৰি তোমালোকে ভিডিঅ'বোৰ ডাউনলোড কৰা। কিন্তু এইটো হ'ল এটা ইজিয়েষ্ট প্ৰচেছ। আপোনালোকে এই প্ৰচেছটো ইউজ কৰি আপোনালোকে ইজিলি মিমছবোৰ ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো চাই কিবা এটা কথা শিকিব পাৰিলে কিবা এটা কথা জানিব পাৰিলে তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, চেনেলটো লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিকালি ইমানেই, বাই বাই, জয় অসম।